নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো আৰু আজি মই লৈ আহিছো 2026 ৰ কিছুমান ৰিজলিউশন বা লাৰ্নিং যিখিনি আমাৰ বাবে বহুত প্ৰয়োজন। আমি আমাৰ জীৱনত 2026 যদি বেষ্ট কৰিব লাগে, আমি ৰিজলিউশনখিনি ফলো কৰাটো বহুত ইম্পৰ্টেণ্ট। মই এই লাৰ্নিংখিনি মই বিভিন্ন মোৰ লাইফত বহুতখিনি এক্সপিৰিয়েন্সত মই পঢ়ি মই বহুতখিনি কথা শিকিছো, যিখিনি আজি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে কমপ্লিট চাব, তেতিয়া আপোনালোকে ইয়াৰ পৰা বহুতখিনি বেনিফিট ল'ব পাৰিব। চ' আহক দেৰি নকৰি আৰম্ভ কৰোঁ। চ' যিটো প্ৰথম ৰিজলিউশন বা লাৰ্নিং আমি আমাৰ লাইফত এডপ্ট কৰিব পাৰোঁ, সেইটো হৈছে আমি নিজকে ভাবিব লাগে যে আই এম অলৱেজ এ ষ্টুডেণ্ট এণ্ড আই উইল লাৰ্ণ নিউ থিংছ ডেইলি। মই নিজক ষ্টুডেণ্ট হিচাপে ভাবোঁ আৰু মই সদায় নতুন নতুন কথা শিকিম। এতিয়া আমি শিকিব ক'ৰ পৰা পাৰোঁ? আজি আমি বিভিন্ন মানুহৰ পৰা শিকিব পাৰোঁ, আমাৰ মা দেউতাৰ পৰা শিকিব পাৰোঁ, ৰাইট? আজি আমাৰ বন্ধু বান্ধৱৰ পৰা শিকিব পাৰোঁ, আজি বিভিন্ন লাইফৰ কিছুমান চিটুৱেশ্যনছৰ পৰা আমি শিকিব পাৰোঁ, আজি ইনফেক্ট আমি সৰু ল'ৰা ছোৱালীৰ পৰাও বহুত কথা শিকিব পাৰোঁ। গতিকে শিকাটো এনেকুৱা বস্তু যিটো কেতিয়াও শেষ নহয়। কিতাপতো নতুন নতুন জ্ঞান আমি পাই থাকোঁ। এতিয়া বহুতৰ কি হৈ যায়, এটা সময়ত এটা সময়ৰ পিছত, এটা ষ্টেজৰ পিছত এনেকুৱা হৈ যায় যে আই এম এ টিচাৰ। এতিয়া হয়তো আমাৰ যিটো একাডেমিক কেৰিয়াৰ হয়, একাডেমিক কেৰিয়াৰৰ ক্ষেত্ৰত আমি হয়তো বহুতখিনি কথা শিকিলোঁ, কিন্তু একাডেমিক কেৰিয়াৰটোৱে সকলো নহয়। একাডেমিক কেৰিয়াৰ বাহিৰে আমাৰ বাহিৰা বস্তু বহুত কথা শিকিব লগা থাকে। গতিকে সেইকাৰণে আমি লাইফত শিকি থাকিব লাগে। বহুতে এনেকুৱা ধৰণে ভাবে যে মোৰনো আৰু এতিয়া বয়স ক'ত আছে শিকিবলৈ। সেইটো এটা ভুল ধাৰণা, কাৰণ শিকাৰ কোনো এজ নাই, শিকাৰ কোনো লিমিট নাই। চ' এইটো ৰিজলিউশ্যনত যদি আপোনালোকে ফ'ল' কৰে, ডেফিনেটলি আপোনালোকে 2026টো এটা বহুত ধুনীয়া বছৰলৈ লৈ যাব পাৰিব। আহক 2 নম্বৰ ৰিজলিউশ্যনটো চাওঁ, 2 নম্বৰ লাৰ্নিংটো চাওঁ। 2 নম্বৰ লাৰ্নিংটো হৈছে আজি অলৱেজ লাৰ্ণ ফ্ৰম আদাৰ্ছ পিপল মিষ্টেক। সদায় বেলেগৰ ভুলৰ পৰা আমি শিকিব লাগে। স্বামী বিবেকানন্দজীয়ে এটা কথা কৈছিল, মই আজিৰ পৰা হয়তো 5 বছৰ আগত মই শুনিছিলোঁ এই কথাটো। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীত যেতিয়া মই কাম কৰিছিলোঁ, ইফ ইউ লাৰ্ণ ফ্ৰম ইয়ৰ অ'ন মিষ্টেক ইউ আৰ ইণ্টেলিজেণ্ট, এণ্ড ইফ ইউ লাৰ্ণ ফ্ৰম আদাৰ্ছ পিপল মিষ্টেক ইউ আৰ জিনিয়াছ। আজি আমি যদি বেলেগৰ পৰা শিকোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো আমি আৰু ভাল কৰিব পাৰোঁ। যেনেকৈ এটা চিম্পল কথা, আজি বহুত ল'ৰা আজি কি হয়, আমি শুনা পাই থাকোঁ ডেইলি পথ দুৰ্ঘটনাত আজি ডেথ হৈ আছে, হয়নে? আজি তেওঁলোকে জাষ্ট বাইকত হেলমেট পৰিধান নকৰাৰ বাবে আজি তেওঁলোকৰ ডেথ হৈছে বহুতৰ। চ' আমি যদি সেইটো এটা বস্তু শিকিব পাৰোঁ যে আজি এই ল'ৰাবিলাকৰ যিবিলাক ডেথ হৈছে হেলমেট নিপিন্ধাৰ কাৰণে হৈছে, যদি মই হেলমেট পৰিধান কৰোঁ মোৰ কেতিয়াও তেনেকুৱা নহয়। চ' সেইটো এটা লাৰ্নিং হ'ব পাৰে। আজি আমি আমাৰ সমাজতো দেখা পাওঁ যে বহুতখিনি মানুহ আজি জাষ্ট এটা বেয়া স্বভাৱৰ কাৰণে, আজি এলকহল এডিকশ্যনৰ কাৰণে, ৰাইট? আজি হয়তো ঘৰত এনেকুৱা কিছুমান সময়ত, এনেকুৱা বিপদৰ সময়ত আজি হয়তো পৰিয়াল অকলে এৰি থৈ গুচি যাব লগা হৈছে, ৰাইট? কিমান এটা দুৰ্ভাগ্যজনক কথা, কিমান এটা দুখ লাগিব লগা কথা আজি সেই পৰিয়ালটোত, ৰাইট? চ' এই বস্তুটোৰ পৰা যদি আমি শিকোঁ যে আমি এই বস্তুবিলাক সেৱন কৰিব নালাগে, কাৰণ আমাৰ কাৰণেই অকল নহয়, আমাৰ গোটেই সমাজৰ কাৰণে বেয়া। চ' সেইটো এটা আমাৰ লাৰ্নিং হ'ব পাৰে। চ' আৰু যদি আমি বেলেগৰ পৰা, যিবিলাক মানুহ লাইফত সফল হৈছে, সেই মানুহবিলাকৰ পৰা যদি আমি ট্ৰিক্সবিলাক লৈ লওঁ যে তেওঁলোকে লাইফত কি কি সমস্যা পাইছিলে, কি কি প্ৰব্লেম পাইছিলে, আৰু সেইখিনি প্ৰব্লেম ফেচ কৰাৰ বাবে তেওঁলোকৰ হয়তো সফল হওঁতে 5 বছৰ লাগিছিল, 7 বছৰ লাগিছিল। আমি যদি সেই বস্তুখিনি ফ'ল' কৰি যাওঁ, হয়তো আমি 1 বছৰ, 2 বছৰ, 3 বছৰৰ ভিতৰতো সফল হ'ব পাৰোঁ। চ' সেইকাৰণে আমি সদায় বেলেগৰ ভুলৰ পৰা শিকাটো বহুত বহুত ইম্পৰ্টেণ্ট। আহক 3 নম্বৰ ৰিজলিউশ্যনটো চাওঁ। 3 নম্বৰ ৰিজলিউশ্যনটো হৈছে বিশেষকৈ এক্সপেক্ট ফৰ দ্য বেষ্ট এণ্ড বি ৰেডি ফৰ দ্য ৱৰ্ষ্ট। সদায় বেষ্ট অফ দ্য বেষ্ট আমি দিবলৈ চেষ্টা কৰিব লাগে যিকোনো কামত।
কিন্তু এনেকুৱাটো নহয় যে আমাৰ জীৱনলৈ বিষাদ নাহিব পাৰে, এনেকুৱাটো নহয় যে আমাৰ জীৱনলৈ বেয়া দিন নাহিব পাৰে। বেয়া দিনো আমাৰ জীৱনলৈ আহিব পাৰে, কাৰণ লাইফ ইজ আনএক্সপেক্টেড। হয়তো ধুমুহাও আমাৰ জীৱনলৈ নামি আহিব পাৰে। চ' সেইবাবে আমি সাজু হৈ থকাও বহুত প্ৰয়োজন। আজি যেনেকৈ যুদ্ধৰ আগত ৰজা, মহামন্ত্ৰী, সৈন্য সকলোখিনি ৰেডি হৈ থাকে, ছেইম তেনেকৈ আমিও আগৰ পৰা নিজক ৰেডি কৰি ৰখাটো, সাজু কৰি ৰখাটো বহুত প্ৰয়োজন। আহক 4 নম্বৰ ৰিজলিউশ্যনটো চাওঁ। 4 নম্বৰ ৰিজলিউশ্যনটো হৈছে বাৰ্নিং দ্য ইভিল ইনচাইড আছ। আজি বেয়া বস্তু, আমি সকলোৱে কওঁ যে বেয়া বস্তু বাহিৰত আছে, বেয়া বস্তু বাহিৰত থাকে, কিন্তু ইভিল, বেয়া বস্তু এইবোৰ বাহিৰত নাথাকে, সকলো নিজৰ ভিতৰতে থাকে। আপোনাৰ নিজৰ ভিতৰতে আছে। যেনেকৈ আজি বহুত বেছি খং উঠে, এইটো এটা ইভিল। আজি যেনেকৈ বহুত লোভ লাগে, সেইটো এটা ইভিল। আজি যেনেকৈ বহুত জেলাছ ফিল হয় আনক সফল হোৱা দেখিলে, এইটো এটা ইভিল হয়। চ' এই ইভিলছবিলাক আমি যদি আমাৰ ভিতৰৰ পৰা জ্বলাই দিওঁ, ডেফিনেটলি আমি অ'পেন মাইণ্ড হৈ আমি আগুৱাই যাব পাৰিম। আৰু আমাৰ ভিতৰত কি ইভিল আছে সেইটো আমাতকৈ বেছি ভালকৈ কোনেও নাজানে। গতিকে আমি সেইকাৰণে জ্বলাই দিয়া দৰকাৰ। মই কেইদিনমান আগত এটা এনেকুৱা ভিডিঅ' দেখিছিলোঁ, যিটো ভিডিঅ'ত মোৰ এজন ফ্ৰেণ্ডে মোক শ্বেয়াৰ কৰিছিল, য'ত ইভিলবিলাক বাৰ্ণ কৰিছিলে। চ' 2026তো আমি আমাৰ যিবিলাক ইভিল সেইখিনি জ্বলাই দিয়াটো বহুত প্ৰয়োজন। আহক লাষ্ট ৰিজলিউশ্যনটো চাওঁ, লাষ্ট লাৰ্ণিংটো চাওঁ। লাষ্ট লাৰ্ণিংটো হৈছে যে আমাৰ যিটো লাইফ, লিভ এভৰি মোমেণ্ট, প্ৰত্যেকটা মোমেণ্ট আমি লাইফটো জীয়াই থকা প্ৰয়োজন। আজি কেইদিনমান আগত মই এটা ইণ্টাৰভিউ চাইছিলোঁ অনুপম খেৰৰ, য'ত তেওঁ এজন বৃদ্ধ মানুহৰ লগত যেতিয়া বহি আছিলে হস্পিটেলত, সেই বৃদ্ধ মানুহজন 10 মিনিট মৰাৰ 10 মিনিটৰ আগত এটা কথাই কৈছিল যে জীৱনটো জীৱা। চ' আমিও আমাৰ জীৱনটো জীয়াব লাগে। এতিয়া কেনেকৈ আমি জীয়াম? আমি ব্যস্ত হৈ থাকিব লাগে আমাৰ জীৱনত। হয়তো কিতাপ পঢ়ি ব্যস্ত হ'ব লাগে, হয়তো আমি মুভি চাই ব্যস্ত হ'ব লাগে, হয়তো আমি ফুৰিবলৈ যাই ব্যস্ত হ'ব লাগে। আমাৰ যিখিনি কাম আমাৰ জীৱনত ভাল লাগে আমি কৰিব লাগে, আৰু যিখিনি মানুহ আমাৰ জীৱনত ভাল লাগে সেই মানুহখিনিক লগ কৰিব লাগে, সেই মানুহখিনিৰ লগত মিলিব লাগে। চ' তেনেকৈ আমি আমাৰ জীৱনত আমি মোমেণ্টটো এনজয় কৰিব পাৰোঁ। আজি মৌ মাখিয়ে যেনেকৈ ৰাতিপুৱা আমি যেতিয়া দেখা পাওঁ মৌ মাখিয়ে এটা ফুলৰ পৰা আনটো ফুললৈ যায়, মৌ আহৰণ কৰে, মৌ মাখিয়ে এভৰি মোমেণ্ট জীয়ায়। ছেইম আমিও আমাৰ লাইফৰ এভৰি মোমেণ্ট জীয়াব লাগে, তেতিয়াহে আমাৰ লাইফৰ যিটো আচল যিটো উদ্দেশ্য সেইটো কমপ্লিট হয়। চ' এই 5টা ৰিজলিউশ্যন যদি আপোনালোকে ফ'ল' কৰি যায় আপোনাৰ জীৱনত, ডেফিনেটলি এটা নতুন চেঞ্জেছ আপোনাৰ জীৱনত আহিব। মই নিজেও আজি এইখিনি ফ'ল' কৰি যাম, ৰাইট? চ' আপোনালোকেও ফ'ল' কৰিব। চ' আজি ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে আপোনালোকে আনক শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আগলৈ আকৌ নতুন ভিডিঅ', এক্সাইটিং ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম। চ' আজিৰ কাৰণে ইমানেই।